হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে ঘৰতে কুকুৰা এটা কাটিলোঁ, তাকে ভাবিলোঁ ভিডিঅ'টো বনাই আপোনালোককো দেখাওঁ বুলি। এয়া দেখিছেনে, মানুহজনে মাংসটো কাটিবলৈ ধৰিছে, ভালকৈ কাটিব নাজানে, তথাপিতো কাটিছে আৰু বহুত টাইম লাগিছে, সেইবাবে বনাবলৈ ৰৈ ৰৈ আমনি লাগি গৈছেগৈ। ইয়াত দেখিছেনে, ল'ৰাটোৱে আকৌ ওচৰতে বহি এইবোৰ কিবা ইয়াত আকৌ মই পেটুখিনি পিঁয়াজ জলকীয়া নিমখ হালধি সকলোবিলাক মা মছলাবোৰ দি ইয়াক ভাবিছোঁ মই বিয়ে বটলৰ ভিতৰত ভৰাই অলপ জুইত পুৰি লওঁ বুলি। এইবিলাক দি পিনাখনি ধুনীয়াকৈ মই এইখিনি লাই শাকৰ লগত সেনাই ল'লোঁ। সেনাই পিনাখনি ধুনীয়াকৈ যেতিয়া হৈ যাব, তেল চেলবোৰ চব লাগি যাব, তেতিয়া মই লাহেকৈ এইটো বটীয়া বিয়ে বটলত ভৰাই এইটো জুইত পুৰিবলৈ মই দি থৈ আহিমগৈ। কিয়নো জুই কিনাৰতে দেউতাহঁত বহি আছে, জুই কিনাৰতে দি থৈ অহাৰ পিছত দেউতাহঁতে চাই থাকিব আৰু মই ভিতৰৰ কাম কৰিবলৈ পাৰিম। ইয়াত দেখিছেনে, ধুনীয়াকৈ সান খাই যাবলৈ ধৰিলে। ইয়াৰ পাছত মই এইখিনি দেউতাহঁতক দি এতিয়া মই লাহেকৈ কেৰাহীখন পাতি লৈছোঁ। পাতি লোৱাৰ পিছত এইখিনি বনাবলৈ হৈ গ'ল। এইখিনি ভাজি মই ল'লোঁ। তাৰপাছত ইয়াত আলু দি দিম, অকল আলু আৰু মাংসহে বনাম। যিহেতু মানুহ তাকৰ, সেইকাৰণে আমি বেলেগ খাং ইয়াত মিক্স নকৰোঁ, অকল আলু আৰু মাংস। মই ইয়াত আলু দিয়াৰ পিছত পানী দি দিলোঁ। পানী দি যেতিয়া এইখিনি উতলি সিজিবলৈ ধৰিলে, সিজাৰ পিছত এইখিনি হ'বলৈ হৈ গৈছে। হৈ যোৱাৰ পিছত আপোনালোকে দেখিছেনে বাৰু, এইখিনি ইমান ধুনীয়া কালাৰ উঠিছে, দেখিলে খাম খাম লাগিছে। আপোনালোকৰ বাৰু খাম খাম লাগিছেনে নালগা? এতিয়া আকৌ মই ধুনীয়াকৈ কাঁহীত বাঢ়ি ল'লোঁ। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ বাঢ়ি ল'লোঁ, দেখিলে খাম খাম লগাকৈ। ইয়াত আৰু ভাত লৈছোঁ, ইয়াত আকৌ মাংসই আলুৱে বনোৱাটোত লৈছোঁ, আৰু ইয়াত বিয়ে বটলত দিয়া মই লাই শাক আৰু পেটুটো লৈছোঁ, আৰু ইয়াতে শুকানকৈ ভাজি লোৱা কেইডোখৰমান মাংস লৈছোঁ, আৰু এয়া শুকান জলকীয়া পুৰি লৈছোঁ। ইমান ধুনীয়া গোন্ধাইছে। মই এতিয়া খাওঁহে দেই। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই। এতিয়ালৈ বাই বাইহে জনাইছোঁ আৰু আপোনালোকক।